স্বাগতম জনাইছো জুনমণি লাইফষ্টাইল। হেল্ল' এভৰিৱান, জুনমণি লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই পথাৰৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। দেখিছেই এয়া পথাৰৰ মাজত। আচলতে আজি মই পথাৰত ধান দাবলৈ অহা নাই। আজি আহিছোঁ মই পথাৰত এটা টেঙা খাবলৈ। দাৱনীসকলৰ সৈতে পথাৰত টেঙা খোৱা আমেজে বেলেগ। এয়া আমাৰ লগত আহিছে সুকন্যা। এইফালে টেঙা চেঙা ৰেডি কৰি থৈ দিছোঁ, এতিয়া কাটিব লাগে আৰু খাব লাগে। ইফালে আমাৰ ধান দাই আছে, সেয়া দাৱনী দেখিছেই, দাৱনীসকলে ধান দাই আছে। এতিয়া এয়া আমাৰ দাৱনীসকল দেখিছেই, এটা আত্মসহায়ক গোটে এতিয়া ধান দাই আছে। নৱজাগৃত আত্মসহায়ক গোট। এয়া তেওঁলোকে গোটটোৰ উন্নতিৰ কাৰণে বহুতখিনি কষ্ট কৰিছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে তেওঁলোকৰ গোটটো আগুৱাই যাব পাৰে। এইবোৰ ধান দাবলৈ বুলি নাহে, পথাৰত অকল জুতি ল'বলৈ আহে। ধান চুবাইছে। সেইফালে দাৱনীকেইজনীয়ে ধান দাইছে, সেইফালে আমাৰ সুকন্যাই বেনাৰ আনিছে। এতিয়া আমি অলপ টেঙা কাটিমগৈ। পথাৰত টেঙা খোৱা আমেজেই বেলেগ আৰু। এতিয়া ধুনীয়াকৈ কাটিমগৈ আৰু খামগৈ আৰু ফটাফটি ভিডিঅ' বনাইছোঁ। এইফালে আমাৰ সুকন্যা দেখিছোঁ। টেঙা খাবলৈ বুলি আহিলোঁ, টেঙা ফুটা এখন দুফুটা পৰিলে। যিমানহে মানুহ বহুত টেষ্টি খাবলৈ, বিৰাট মিঠা লাগিছে। ৰবাব টেঙা, সেয়া ৰবাব টেঙা দেখিছেনে? খাই যদি খাব নেকি? আহিব দেই, জুনমণি লাইফ ষ্টাইলৰ যোগেদি খাবলৈ আহিব দেই। টেঙা খাবলৈ আহিলোঁ, টেঙা চেঙা খাই উঠিলোঁ মেলিলোঁ। এতিয়া অলপ দেৰি বহিছোঁ, লোকে ধান দাইছে আৰু এতিয়া যামগৈ আৰু। বন্ধুসকল, মোৰ নাম ৰিপন চেতিয়া। আজি জুনমণি মোবাইলটো মই লৈ আছোঁ। আচলতে তাই এতিয়া অলপ টেঙা কাটি আছে। এতিয়া আপুনি গম পায় আঘোণৰ আচলতে পথাৰত যেতিয়া সোণালী পথাৰত টেঙা খোৱা মানে এটা আমেজেই বেলেগ। এইজনী জুনমণি বা, মোৰ জুনমণি বাই দেই। আচলতে মই কৈছোঁ আৰু জুনমণি বুলি। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছে আৰু টেঙা কাটি আছোঁ। আৰু মোৰ ভাইটিটাও আছে, এইটো ভাই অলপ লাজ কৰি অলপ সেইফালে চাই আছে। আৰু আমি আচলতে আছোঁ বাৰু, এই টেঙা কাটি আছে। এইফালে জলকীয়াটো এইটো পৰি গ'লগৈ, মানে জলকীয়া পৰি আছে। আৰু এইফালে দাৱনীয়ে ধান দাই আছে, দেখিছে এইফালে সোণালী পথাৰ এখন। আৰু এইখন আমাৰ বাৰীৰ পিছফালে, মানে এহেঁতৰ বাৰী মানে আমাৰো বাৰী, মানে পিছফালে আছোঁ আমি। আৰু ওচৰত পুখুৰীটাও আছে, এইটোত আমি সাঁতোৰো প্ৰায়। আৰু আজি আমি টেঙা চেলেঞ্জ কৰিম বুলি ভাবিছোঁ, কোনে কিমান খাব পাৰে। আৰু আহি আছে, আৰু এগৰাকী আহি আছে, আৰু সৰু ল'ৰা এটা আহি আছে। অলপ পিছত দেখাব। এতিয়া আমি টেঙাটো কাটি লওঁ, অলপ পিছত দেখিব কোনে জিকে কোন হাৰে। এতিয়া টেঙা কাটি মানে ৰেডি হৈছে, দুটা টেঙা আৰু এটা টেঙা আহিব এতিয়া। আৰু এইফালে কলপাত কাটি ৰেডি হৈ আছে। আৰু আছোঁ আৰু এইগৰাকী পাইছেহি দেই। এতিয়া মোবাইল লুকাই দিছে, এইও টেঙা। আজি আন এটা ভিডিঅ'লৈ আমি স্বাগতম জনাইছোঁ জুনমণি লাইফষ্টাইল। সেয়া টেঙা কাটি আছে আমাৰ সি চাইডে। এয়া আমাৰ লাজ কৰিছে মানুহে, সি চাইডে চোৱক। নিদিবি দেই, এইটো ফটোৱা কি দেখিছে ইমান লাজ কৰে। আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ বা চেনেলটো ছাবস্ক্ৰাইব
ছাবস্ক্ৰাইব কৰি দিব নকওঁ লাজ লাগি গৈছে এতিয়া টেঙা কটা কাম ষ্টাৰ্টিং হ'ল এইফালে যোনজনীয়া কেমেৰামেন সেইজনীয়ে কাটি আছে টেঙা এতিয়ালৈকে কেইটা টেঙা কটা হ'ল দেখাইছোঁ ৰ'ব এইটো এটা 3 মুঠা 4টামান কটা হ'ল এইফালে চাই লওক মই মানে দেখাব পৰা নাই ভালকৈ এইটো চাই লওক এইটো চাওক এইটো 2টা তাৰপৰা আৰু এইফালে আছে আমাৰ সকলোৱে আমি তাক ভাইটি বুলি মাতো মৰমৰ ভাইটি এইটো আৰু তুমি অ'কে টেঙাটো আমি কাটি লওঁ দুটা তো চাব আপোনালোকে কোন জিকে কোন হাৰে এতিয়া জলকীয়া এটা হ'লে 3টা 4টা টেঙাতে জলকীয়া এটা কেনেকৈ হ'ব এতিয়া সেইকাৰণে অলপ এইফালে আহিছোঁ এতিয়া মানে সেইকাৰণে আহিছোঁ এই দাউনিখিনি চলে যাতে দিয়ে এনেকৈ জলকীয়া কেইটামান খুজি চাওক মই জলকীয়া এটা আনোগৈ ইয়াতে আছে বুলি কৈছে জলকীয়া এতিয়া ক'ত আছে এইটোত আছে হয় নাই এতিয়া এই আপোনাক কৈছে দাউনিবোৰ যে চক এইফালে ধান দাই আছে তেওঁলোকৰ পৰা নিছোঁ এই 2টা জলকীয়া নিছোঁহি আহি আৰু এইফালে আমাৰ মা ধান দাই আছে আৰু এইফালে যোনগুৰি যে কৈছোঁ যে ইউটিউবাৰ জোনমণি চেতিয়া তাই মাক হয় এইগুৰি তেওঁ ধান দাই আছে গোটেই একেলগে আৰু লগতে দেখিছিলে ল'ৰা এটা যে সেই যোনটো টেঙা নাখা বুলি কৈছে সেইকাৰণে মই আমৈ হয় তাৰ মাক মানে এতিয়া তেওঁ ধান দাই আছে আৰু এইফালে খুৰী এগৰাকী ধান দাই আছে আৰু সেই টিকলিটো মানে এই ল'ৰাটোৰ মানে মাক দেখাই দিছোঁ সময়ত আৰু গোটেই চাৰিগৰে মানে ধানটো দাই আছে এতিয়া আমি যাওঁ টেঙা খাংগৈ ক'বলৈ গ'লে এটা গোট মানে যোনটো আজিকালি বন্ধন গোট বুলিয়ে আমি জানো কাটি দিব মহিলা আত্মসহায়ক গোট আমৈ কৈ দিব কি কয় কৈ দিয়ক মহিলা আত্মসহায়ক গোট নৱজাগৃত গোটে আমি এয়া ধান কাটিছোঁ দেখিছে নহয় বলক এতিয়া আমি গৈ থাকোঁ টেঙা ওচৰলৈ এইটো জলকীয়া কেৱল 2টা পাইছোঁ যি হয় টেঙা মানে খুটিয়াইছে মানে আৰু কৈছোঁ আৰু গম পাই এইখিনি অলপ হৈছে আৰু 2টা আছে এইটো হ'ল চুকা টেঙা আৰু এইটো ৰবাব টেঙা আৰু এইফালে জলকীয়া আছে আমি খাম আৰু চেলেঞ্জ কৰিম আপোনালোকে চাই যাব চেলেঞ্জ কোন জিকে কোন হে এইবোৰ জলকীয়া সানিছে নিমখ সানিছে ইয়াত দেখি আছে আপোনালোকে আমাৰ মা বৌমাহঁতক আৰু আইতাহঁতক টেঙা দিছোঁ খাবলৈ আপোনালোকে এনেদৰে টেঙা খাবলৈ পাইছে নাই আমি আজি চেলেঞ্জ কৰিম আৰু টেঙা আমাৰ মা টেঙা খাই আছে মানুহে ধান চান দাবলৈ হ'লে এই মানুহকেইজনক মাতি দিব মানুহকেইজনীক মাতি দিব যাবগৈ সেই চাইডে মই জোনমণি লাইফষ্টাইলৰ ভায়েক হয় এই চাইডে সোণালী ধান দাই আছে আঘোণৰ পথাৰ ধান দাই আছে মা বৌমা খুৰী আইতা সেয়া আমাৰ মা সেয়া আমাৰ বৌমা সেয়া আমাৰ আইতা ধান দাই আছে আপোনালোকে ধান দাই আছে নাই এইবোৰ আমাৰ মাহঁতে আমাৰ চৰিয়ালি ধান দাই আছে আপোনালোকে ধান দা কেনে লাগিছে ভাল লাগিছে তুমি কি ইউটিউব চেনেল বনাইছা নি চেনেলটোৰ নাম কি
চেনেলটো না হা বগী লাইফষ্টাইল জোনমণি এয়া আমাৰ ধান্দা আছে আমাৰ মায়ে হয় কেনেকুৱা লাগিছে বৰ ধুনীয়া লাগিছে ধান দাই দেই ইমান ধুনীয়া হৈছে এবাৰ ধান আপোনালোকৰ কৈছে নে সঁচাকৈ তুলিছে আমাৰ এইবাৰ আকৌ আৰু এজনী বৌমা ওচৰলৈ যাম ব'লা পথাৰখন চাওক আমাৰ এয়া আমাৰ বৌমা এয়া আমাৰ বৌমা বাই বাই এয়া আমাৰ আইতা বুলি এয়া আমাৰ আইতা আমি এতিয়া যোনটো প্ৰতিযোগিতা চেলেঞ্জৰ কাৰণে আমি সাজু দেই এতিয়া মানে অলপ সজাই পৰাই লৈছোঁ ধুনীয়াকৈ তাৰপৰা দেখিব নহয় দেখিব বাৰু ভালকৈ এতিয়া সেই দাৱনীক আমি দিলোঁগৈ সেইফালে দাৱনী পৰা খাই আছে বাৰু এতিয়া অকল আমি খাবলৈ আছে আমি আকৌ তাক চেলেঞ্জ কৰিম আছে আমাৰ ল'ৰা দুটা আছোঁ ল'ৰা তিনিটা আছোঁ মানে এটা সৰু ল'ৰা এটাও আছে আৰু ছোৱালী দুজনী আছে কোন জিকে কোন হাৰে চাব যিহেতু জিকা জিকিলে সেইটো কাৰণে এই চুকা টেঙা এইফাল খাই দিব লাগিব দেখিছে কিমান বিপাঙত পেলাই দিলে সেইবাবে আচলতে সৰাটোৱে খাব লাগে নাই কচোন সৰাটোৱে খাব লাগে মই যিহেতু ছেকেণ্ড হ'লোঁ তেতিয়াহ'লে এতিয়া এইডোখৰ মই খাইছোঁ ৰবা টেঙা এইটো খাত কাৰণে ইয়াকৰ ফেলত দি দিছোঁ মোক ইমান ধৰ খাব লাগিছে ইমান ধৰ খাব পাৰে নিব কওকচোন পাৰিব লাগিব মই খাইছোঁ অলপ টেষ্টিং কৰিছোঁ ফাইনেলি টেঙা চেঙা খাই উঠিলোঁ আমাৰ এখেতে কিন্তু টেঙা নাখালে কিয় নাখালে কৈ দিয়া ঠাণ্ডা লাগিলে ইমান ঠাণ্ডাত খাইছে কোনে খাব বাৰু ঠাণ্ডাৰ কাৰণে তাই টেঙা খোৱা নাই আচলতে তাই মানে জ্বলা নাখায় আৰু চুকা টেঙা নাখায় মই জ্বলা খাওঁ এনেই নকবি মই জ্বলা লগত আমি চুকা টেঙা দি দিলোঁ সেইটো কাৰণে তাই নাখালে আমাৰ একেবাৰে লাষ্টত এগৰাকীয়ে আৰু এটা প্ৰাণী আহিছিল সেয়া সেইটো সেই টেঙা খাবলৈ টেঙা খাবলৈ আহিছিলে মানে সি টেঙা নাখালে কাৰণ কি জান নাই এক নম্বৰ লাষ্টটো ইয়াত তাতে আকৌ কি জান নাই চেনীৰ লগত টেঙা দি খায় মানে টেঙা খাবলৈ হ'লে তাক চেনী লাগিব প্ৰায় এপোৱামান চেনী লাগিব তেতিয়াহে সি চেনীৰ লগত মানে টেঙা খাব পাৰিব আৰু আমাৰ এইপিনে টেঙা ৰাক্ষসটো এইটো স্পীডত খাইছে ইয়াত নাচি আছে আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব দেই সকলোৱে কৰিব যাতে আৰু আগবঢ়াই নিয়ক মিণ্টু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নতুনকৈ খুলিছে আগবঢ়াই যাব লাগে